অল ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজি আপোনালোকক এটা মোৰ নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া বৰ্তমান পথাৰত, কাৰণ এতিয়া বহাগ মাহ চলি আছে, কাৰণ ৰাতিলৈ আছে ফাংচন। বহাগ মাহত যদি ফাংচন নাচাওঁ কেনেকৈ হ'ব কওকচোন? আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে এতিয়ালৈকে কেইখন ফাংচন চালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই এতিয়ালৈকে বৰ্তমান দুখন চালোঁ। এখন চালোঁ আপোনাৰ বৰচলাত, সেইদিনাখন জুবিন দা আহোঁতে, আৰু আজি এখন চাম। আজি এখন আমাৰ গাঁৱত আছে, হেঙুল যুৱক সংঘই আয়োজন কৰিছে। আপোনালোকক দেখুৱাম, একদম পূৰা সন্ধিয়া লগ পাই আছোঁ। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। বৰনামঘৰৰ ওচৰত আজি সাংস্কৃতিক সন্ধ্যা আৰম্ভ হ'ব অতি অলপ কম সময়ৰ পিছতে। দাদা, এয়া হ'ল আমাৰ লগত আছে কমিটি মানুহ জিৎ কমল নাথ। কি ক'ব, অনুভৱ কেনেকুৱা? অনুভৱ বহুত মজা। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা কুকিল কণ্ঠী গায়িকা ভাৱনা শইকীয়াৰ গীতৰ অনুষ্ঠান। ৰঙালী বিহুৰ লগত সংগতি ৰাখি পিঠা খোৱা হেঙুল যুৱ সংঘই পোনপ্ৰথমবাৰৰ বাবে এইখন মঞ্চতে এখনি ব্ৰহ্মৰাজ্য সাংস্কৃতিক সন্ধ্যা আয়োজন কৰিছে। উক্ত সাংস্কৃতিক সন্ধ্যাখনিত আজি গীতেৰে জীপাল কৰিবলৈ আমি তেজপুৰৰ পৰা আমন্ত্ৰণ জনাইছো শান্তনু ৰাজবংশী, আৰু লগতে থাকিব জামুগুৰিৰ দৰদী কণ্ঠশিল্পী ৰাকেশ নাথ, আৰু লগতে আমি এতিয়া আহি বৰ্তমান পাই গৈছোঁ এই বৰনামঘৰৰ ওচৰত। আপোনালোকক দেখুৱাই যাম, একদম লাষ্টলৈকে চাই থাকিব ভিডিঅ'টো। মই এই সুযোগতে শ্ৰদ্ধাৰ জীৱন চন্দ্ৰ নাথ দেৱক চমু আজিৰ বিহু মঞ্চৰ শুভ উদ্বোধন ইতিমধ্যে হৈ গৈছে। আমি আটাইকেইগৰাকী ব্যক্তিকে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই এইবাৰ আমি এয়া হ'ল আমাৰ পিঠা খোৱাৰ বিহু দল। চাওক আপোনালোকে। বৰবুত হালিছে জালিছে, হালিছে জালিছে। ৰাইজ, আপোনালোকে মানুহ চাই লওক, মই একো নকওঁ। বাপৰে বাপ, কিমান মানুহ, আপোনালোকে নিজেই চাই লওক। আৰু সন্মান জনাই মই দুই লাইন গাবলৈ লৈছোঁ। শ্ৰদ্ধাৰ এটা ভূপেন হাজৰিকাদেৱৰ এটি গীতৰ কলি ভুল ভ্ৰান্তি হ'লে আপোনালোকৰ ওচৰত মোৰ দয়াত ক্ষমা বিচাৰিছোঁ। আহাউলায়া পোহৰ নতা। আপোনালোকক জুৱেলা ভিডিঅ' দেখুৱাম, চাই থাকিব। নামটো কচোন, কি তোৰ? মোক চবেই চিনি পায়, তোৰ নামটো সুধিছোঁ, তোৰ নামটো ক। মোৰ নামটো ক'ব লাগিব, ক'ব লাগিব, কচোন। নাথ জুৱেলচি। নাথ জুৱেলচি। ওলোটাকে গলি যে তই? মানে মই কিয় ক'লো জানে? কিয়? মই আহিলো নহয়, গোটেই মানুহকেইটা চুলিগাল দেখিলো নহয়, আকৌ এতিয়া উঠি আহি দেখিলো গোটেই মুখগাল দেখি আছো। উভোতা খোপতা হ'ল নহয়, মই ভাবিলো উভোতা খোপতা ক'ত লিখা থাকে, তেতিয়া ফটককৈ মনত পৰি এম্বুলেঞ্চত লিখা থাকে। উভোতা
সুবিধা হ'ব এয়া আমাৰ মাজত শান্তনু দা আহি পাই গৈছেহি এতিয়া শান্তনু দাই গীত পৰিৱেশন কৰিব আপোনালোকক দেখুৱাই যাম চাই থাকিব ভিডিঅ'টো Sakoliya kotani polabi tohe sakoliya kotani polabi sakoliya kotani polabi jobunar balita goda godla berai berai kyo ব্যবস্থা লাগি কপালে কত করে ভালো লাগবে এবারে কপালে 1 2 ৰাইজ ফাংচন বুলি অলপমান নাচি দিলোঁ আৰু ৰাইজ চাওক এয়া মঞ্চত ভাৱনা বা উঠি গ'ল এতিয়া ভাৱনা বাই গীত পৰিৱেশন কৰিব আপোনালোকক দেখুৱাই যাম মাঝে
চাওকচোন আপোনালোকে ডেন্স চাওক, বাপৰে বাপ কি ডেন্স, কি ক'ম আৰু মই। ৰাইজ এতিয়া বাজিল দিনৰ 12টা, কাৰণ ৰাতি আহোঁতে অলপ দেৰি হৈ গ'ল। ভিডিঅ'টো যিহেতু এণ্ডিং কৰা হোৱা নাছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটোত নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।